কোনজন ভগৱানে কৈছিল জন্তুৰ তেজ দে মই তহঁতৰ মংগল কৰিম? কোনজন ভগৱানে জীৱক কাটিবলৈ আদেশ দিছিল? কোনজন ভগৱানে কৈছিল মই জন্তুৰ তেজহে খাম? কোনজন ভগৱানে মানুহক আদেশ দিছিলে জন্তু এটাক ডিঙি কাটি চটফটাই মৰিবলৈ দে মই তহঁতৰ মংগল কৰিম? যদি কোনোবা ভগৱানে এনে আদেশ দিছিলে তেন্তে সেয়া ভগৱান হ'বই নোৱাৰে, সেয়া পিশাচ। আৰু য'ত বলি বা কুৰবানী দিয়া হয় সেয়া পবিত্ৰ মন্দিৰ হ'বই নোৱাৰে, সেয়া কচাইখানা। কোৱা হয় দুৰ্গাষ্টমীৰ দিনা দেৱী জাগ্ৰত হয়, কিন্তু মই হিন্দু হৈও দুৰ্গাষ্টমীৰ দিনা মন্দিৰলৈ যাব নোৱাৰোঁ, কাৰণ তাত হাজাৰ হাজাৰ বলি দিয়া হয় আৰু সেই মৃতদেহবোৰ চাই মই ভগৱানক আৰু মন্দিৰক পবিত্ৰ বুলি ভাবিব নোৱাৰোঁ আৰু কোনো প্ৰাৰ্থনাও কৰিব নোৱাৰোঁ। নালাগে মোক কোনো আশীৰ্বাদ আৰু প্ৰাপ্তি। ভগৱানক মই এক শক্তি হিচাপেহে অনুভৱ কৰোঁ। তেওঁ কোনো মন্দিৰ মছজিদত নাথাকে, তেওঁ মানুহৰ অন্তৰত, মানুহৰ মাজত নিহিত হৈ থাকে বুলি মই বিশ্বাস কৰোঁ। দিনে ৰাতিয়ে আনৰ হিংসা কৰি অন্যায় কৰি থকাজনে মন্দিৰ বা নামঘৰলৈ লাখ টকা দান কৰক, সেয়া পুণ্য হ'বই নোৱাৰে। যিসকলে বলি বা কুৰবানী আগবঢ়ায় তেওঁলোকে নিজে কেতিয়াবা সেই ডিঙি কাটি চটফটাই মৰিবলৈ ধৰা জন্তুটোৰ ঠাইত এবাৰ নিজক ৰাখি কল্পনা কৰি চাবচোন। টানি আজুৰি নিয়া জন্তুটোৰ ইমান ঈশ্বৰৰ ওচৰলৈ যাবলৈ মন থকা হ'লে নিজেই আগবাঢ়ি গ'লহেঁতেন, কিন্তু কেৱল মানুহৰ নিজৰ সুখ প্ৰাপ্তিৰ বাবে তাক হত্যা কৰা হয়, এয়া পুণ্য হ'বই নোৱাৰে। কিছুমানে অদ্ভুত মন্তব্য দিয়ে, বোলে শাক পাচলিতো জীৱ আছে কিন্তু খায়। হেৰৌ, শাক পাচলি যদি প্ৰতিদিনেও বলি দিলেহেঁতেন দি থাকক, কোনো আপত্তি নাই, কিন্তু জীৱন্ত জীৱৰ এনে শাস্তি চৰম দুখজনক আৰু ধৰ্মৰ নামত এনে পাপ সহ্য নহয়। বলি বা কুৰবানী বন্ধ কৰক। যদি আপুনিও মোৰ কথাত সন্মত আৰু বলি বিধানক বিৰোধিতা কৰে তেতিয়াহ'লে ভিডিঅ'টিক লাইক শ্বেয়াৰ কৰাৰ লগতে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিয়ক, তেতিয়াহে ভিডিঅ'টি আৰু আগলৈ যাব। Thanks for watching and goodbye.